হাই ফ্ৰেণ্ড, এখন নতুন গাঁও আৰু বাগজান সংযোগ কৰা দলং মাগুৰী বিলত আছে, তিনিচুকীয়া ডিষ্ট্ৰিক্ট। আপোনালোকে সম্পূৰ্ণ চাই যাব ভিডিঅ'টো। আজি বাগজান জ্বলিছিলে তেলনাগৰী ঘাটটো দেখাম বুলি ভিডিঅ'টো কৰিছিলোঁ, গতিকে সম্পূৰ্ণ চাই যাব ভিডিঅ'টো। ছাবস্ক্ৰাইব কৰিব যদি নতুনকৈ চাই আছে, লাইক কৰিব, কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পাইছে। সম্পূৰ্ণ চাই যাওক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰিলে। এয়া নিয়ন্ত্ৰণ নিলিম ভাল গান গায়। আজি ইয়াক লগ পালোঁ বাগজানতে, গতিকে ইয়াৰ লগতে উঠিছোঁ আৰু বাইকত। চাই যাওক আপোনালোকে ভিডিঅ'টো, লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আকৌ আপোনালোকে। ইয়াত আগতে 8 বছৰ আগত আমি নাৱত পাৰ হৈছিলোঁ, এতিয়া দলংখন ধুনীয়াকৈ বনাই দিলে। চাওক বিলটো এতিয়া শুকালে আৰু বাৰিষা ফুল পানী থাকে, দেখি ভাল লাগে আৰু মাছ বহুত ওলায় ইয়াত বনৰীয়া মহ ওলায়, কাছ ওলায়, মাছ ওলায়। এতিয়া বাগজান জ্বলিছিলে যে তেলৰ খাটটো, সেইটো খাটলৈ গৈ আছোঁ। আপোনালোকে চাই যাওক ভিডিঅ'টো। ভালকৈ চাওক, এইডোখৰ জেগাই তিনিচুকীয়া বাগজান অইল ইণ্ডিয়া ঘাট জুই লাগিছিল, জুই লাগি হাহাকাৰ লাগিছিল বাগজানখন। এতিয়া সেউজীয়া পৰিৱেশলৈ আহিছে, ভাল লাগিছে এতিয়া চাই। আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, নতুনকৈ চাই থকা কেইজন লাইক কৰিব, কমেণ্ট কৰিব, কমেণ্ট কৰি জনাব।